ইফালে ৰাতিপুৱাই গুৱাহাটী মহানগৰৰ মাজে মাজে গৈ আছো কেৱল গৈ আছো কলৈ গৈ আছো চাই থাকক। হৈছে এখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ গেটখন। তো এয়াই হৈছে গুৱাহাটী বিশ্ববিদ্যালয় আৰু এয়া আমি আহি পালোহি এইফালে কুমাৰ ভাস্কৰ বৰ্মা সেতু। যোৱা কেইদিনমান আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেতুখন উদ্বোধন কৰি থৈ গৈছে। তো এইখনে হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু। চাই লওক এবাৰ। এজন ৰখাই থৈছে, ফাটিছিলে আকৌ ৰখাই থৈছে যেনে বেণ্ডেজ মাৰি থৈছে। এইবোৰ চব গোটেই ফাটি খতম। গাইজ দলংখন মানে বহুত ভাল লাগিলে, খালি এটা বস্তু বেয়া লাগিছে যে এইবিলাক মাজে মাজে ক্লিপ লগাই দিছে চাওকচোন, মানে ফটো মানে ফাটি গৈছে। ইয়াতে এটা দেখাম চাব, এইবিলাক ফাটি গৈছে দেখিছেনে? আপোনালোকে ফাটি যোৱা আছে মানে বহুত ফাটি গৈছে, সেইটো অলপ প্ৰব্লেম হৈছে। কিয় ফাটিছে কি কথা এইবিলাক নাজানো, জাষ্ট এইটো জানো ফাটিছে, কিয় ফাটিছে কি গম নাপাব, কাইলৈ জনাব। তো ভাল লাগিলে আপোনালোকো আহিব, সোনকালে ফুৰিব মেলিব। তো ভাল লাগিলে চাই। বহুত দিনৰ পিছত ৰিক্সা ৰখিলোঁ। আমি মানে প্ৰস্ৰাৱ কৰিবলৈ এই তাৰ পৰা এই একদম দলঙৰ আৰম্ভণিলৈ গুচি গ'লোঁ। ইয়াত জেগা নাই, আপোনালোকে ইয়ালৈ আহিলে আগতীয়াকৈ প্ৰস্ৰাৱ কৰি আহিব, নহ'লে আপোনালোকৰ দিগদাৰ হৈছে। চবফালে নৰেন্দ্ৰ মোদী। তো গাইজ এতিয়া আমি আহি পালোঁ গুৱাহাটীত ব্ৰেকফাষ্টৰ কাৰণে। তো এইফালে সকলো প্ৰায় বহিছে আৰু কেপাচিটি কম আছে কাৰণে বাকী আমি উঠি থিয় হৈ আছোঁ। বাকী এইফালে এয়া কি খবৰ? কি খবৰ? কি খবৰ? আহ 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 আহ
এইটো কি নাম কৈছিলে? তো আমি আহি পালোহি হোটেল ধোৱাচাং। তো ধোৱাচাঙত মজা খানাৰ লগতে ইয়াৰ মানে মোৰ মেইনলি ভাল লাগিছে যিটো ডেক'ৰেশ্যনটো বহুত ভাল লাগিছে। দেখিছে নে কি মজা। তো এইফালে মানে হাল বোৱাৰ সঁজুলিৰ পৰা এইফালে হোটেল ধোৱাচাং লিখা আছে, তৃপ্তিৰে এসাঁজ। তো এইফালে মজা লাগিলে। তাৰপৰা ডাইৰেক্ট আহি পাই গ'লোঁ হোটেলৰ পৰা ৰুমত। আমাৰ ৰুমৰ পৰা আমাৰ দিনৰ মানে গুৱাহাটীখন দেখাই দিছোঁ, খিৰিকীৰ পৰা ধুনীয়াকৈ দেখাই দিছোঁ এইখন দিনৰ দৃশ্যাংশ গুৱাহাটী মহানগৰীৰ। আৰু এইটো যে দেখিছে, এইটো বিবাহ ভৱন। যোৱাকালি ইয়াতে বিয়া আছিলে, পুৰা ঢোল চোল বজাই থৈছে, মজা লাগিছিলে। আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।